নমস্কাৰ বন্ধুসকল মই নিশা চৌধুৰী মই মোৰ চেনেল নিষ্কৃত জনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই আজি এটা সহজ ৰেচিপি মানে ভাপত দিয়া মাছৰ ৰেচিপি লৈ আহিছো আপোনালোকৰ কাৰণে তাৰ কাৰণে মই বৰালি মাছ 3 পিস লৈছো আপোনালোকে যি কোনো মাছ ল'ব পাৰে সৰিহ লৈছো আদা নহৰু জলকীয়া পিয়াজ এটা বিলাহী এটা আৰু ধনিয়া অলপ তাৰ পিছত মই এইখিনি পেষ্ট বনাই লম গুটেখিনি প্ৰথমতে মই পিয়াজ আৰু বিলাহী টু পেষ্ট বনাইছো তাৰ পিছত এইখিনি ওপৰত দি এইখিনি এটা স্মুথ পেষ্ট বনাই লম মই আধা চামুচ দিছো লাল মিৰ্চ পাউডাৰ কালাৰটো কাৰণে আৰু মই সোৱাদ অনুসৰি নিমখ দিছো পিছত লাগিলে দি দিলে হয় বহুতে হালধিও দিয়ে গতিকে দিব পাৰে তাৰ পিছত ডাঙৰ বাউল এটাত মই মাছ 3 পিস লৈ লৈছো তাৰ পিছত পেষ্টখিনি দি ভালদৰে এইখিনি লেটিয়াই লম যাতে মাছ 3 পিসৰ গুটেখিনি লাগে যেহেতু কলপাতত দি ভাপত দিম গতিকে ডাঙৰ এখিলা কলপাত লৈছো তাতে এইখিনি দি দিলো গুটেখিনি মছলাখিনি ভালকৈ দি দিব ওপৰত কলপাতটো ভালদৰে বান্ধিব যাতে কোনো পিনে ফাটি না যায় চাপ পাৰে কেনেকৈ বান্ধি দিম এটা মই ডিলাৰে গাঠি দিলো আপোনালোকে সুতাৰেও গাঠি দিব পাৰে একো কথা নাই মই ষ্টিমাৰত দিম যেহেতু ষ্টিমাৰত দিম গতিকে মই 10 মিনিট আগতে পানীখিনি গৰম হ'ব দিছো এতিয়া এইখিনি দি দিলো 10 মিনিটটো হেতু এক্সট্ৰা কিন্তু এটো খোৱাৰ কাৰণে মাছখিনি ভালদৰে সিজিবৰ কাৰণে 20 ৰ পৰা 25 মিনিট লাগিব আপোনালোকে কেৰাহী বা কুকাৰতো দিব পাৰে একো কথা নাই 25 মিনিট পিছত মই এটো ৰেডি হৈ গ'ল এতিয়া চাও কেনেকুৱা হৈছে খুলি লো ভাপত দিয়া যেহেতু খুজিব লাগিব ভালদৰে গতিকে খাব টেষ্ট হ'ব মানে কালাৰটো বহুত ধুনীয়া হৈছে দেখা ধুনীয়া হৈছে গতিকে এটা খাই কেনেকুৱা লাগে হেতু জনাব মিষ্টাৰে গতিকে খাই চাব দিছো এইটো বঢ়িয়া হৈছে টেষ্ট জ্বলা ঠিকে আছে ইমান বেছি মানে কিন্তু এনে কালাৰটো ভালে হৈছে যদিও হালধি দিয়া নাই আৰু বৰালি মাছৰ বেছি টাইট নাই তথাপিও আদাৰ গুড়াটো থাকিব লাগে আপোনালোকে ট্ৰাই কৰিব বহুত হেলদি হয় ৰেচিপিটো ইজি হয় যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কমেন্ট কৰিব মোৰ চেনেলত নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ